হেল্ল' ষ্টুডেণ্ট, মই 2026 চনৰ ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাৰ কাৰণে কেইটামান কুৱেশ্যন আনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন আনচাৰসমূহ তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পৰা হয়তো বহুতো কমন পৰিব পাৰে। 13 তাৰিখৰ প্ৰশ্ন কাকতখন ইয়াৰ পৰা বহুতো আহিবলগীয়া প্ৰশ্ন উত্তৰ মই লিখি দিছোঁ, গতিকে তোমালোকে ইয়াৰ পৰা চালে হয়তো তোমালোকৰ বহুতো সহায় হ'ব। গতিকে আহা এতিয়া আমি প্ৰশ্নসমূহ আৰম্ভ কৰোঁ। প্ৰথমটোত সুধিছে যে কোনবোৰ মিত্ৰশক্তিয়ে প্ৰথম বিশ্বযুদ্ধৰ পাছত ভাৰতক গণতন্ত্ৰ আৰু আত্মনিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি দিছিল? তেওঁৰ আনচাৰটো হ'ব ব্ৰিটেইন, ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। দ্বিতীয়টোত সুধিছে দক্ষিণ আফ্ৰিকাত গান্ধীয়ে আৰম্ভ কৰা বাতৰি কাকতখন কি আছিল? তেওঁৰ আনচাৰটো হ'ব ইণ্ডিয়ান অপিনিয়ন। 3 নম্বৰত সোধা হৈছে যে সত্যাগ্ৰহৰ ধাৰণা গঢ়ি তোলাত গান্ধী কাৰ লিখনিৰ দ্বাৰা প্ৰভাৱিত হৈছিল? তেওঁৰ এইটো হ'ব টলষ্টয় আৰু থৰু। 4 নম্বৰত সুধিছে যে কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী গ্ৰহণ কৰা হৈছিল? এইটো হ'ব লাহোৰৰ 1929 চনত। 5 নম্বৰত সুধিছে যে জৰ্জ চিজলমৰ মতে অৰ্থনৈতিক ভূগোলৰ মুখ্য উদ্দেশ্য কি? তেতিয়া হ'ব অৰ্থনৈতিক উন্নয়নৰ প্ৰৱণতা নিৰ্ধাৰণ। 6 নম্বৰত সোধা হৈছে যে 1932 চনত কোনে সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰিছিল? সেইটো হ'ব ৰমজে মেকডোনাল্ড। 7 নম্বৰত সুধিছে দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? সেইটো হ'ব 12 মাৰ্চ 1930 চনত। আৰু 8 নম্বৰত সুধিছে পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হয়? এইকেইটা প্ৰথমতে মই শ্বৰ্ট কুৱেশ্যনসমূহ দিলোঁ, আৰু এতিয়া আহা আমি লং কুৱেশ্যনসমূহ আলোচনা কৰোঁ। তো লং কুৱেশ্যনৰ প্ৰথম লং কুৱেশ্যনটো আমি লিখিছোঁ স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশত জাতীয় শিল্পৰ প্ৰকাশ কেনেদৰে হৈছিল? চমুকৈ লিখা, এইটো এবাৰ আহিব পাৰে। 10 নম্বৰত দিছোঁ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিষয়ে এটি টোকা লিখা, এইটো আৰু অহা সম্ভাৱনা বহুত আছে, গতিকে এইটো তোমালোকে ভালদৰে চাই ল'বা। 11 নম্বৰ দিছোঁ অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্বৰ বিষয়ে চমুকৈ লিখা, এইটোৰ বিষয়েও এবাৰ লিখিবলৈ আহিব পাৰে, গতিকে তোমালোকে যদিও লিখা নাই এইটো ভালদৰে লিখি ল'ব। অসহযোগ আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে খতিয়ান দাঙি ধৰা প্ৰায় দেখা দিয়া যায়, এই প্ৰশ্নটো দিয়া হয়, গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ভালদৰে চাই ল'বা। 13 নম্বৰত সুধিছে ভাৰতীয় সংস্কৃতি বিবিধতাৰ মাজত একতা বাক্যশাৰী ব্যাখ্যা কৰা, এইটো দিবলৈ আহে 4 নম্বৰ, গতিকে তোমালোকে এইটো ভালদৰে চাই ল'বা। 14 নম্বৰত সুধিছে যে সম্পদ সংৰক্ষণ কাক বোলে? সম্পদ সংৰক্ষণৰ 3টা পদ্ধতি সম্পৰ্কে সংক্ষেপে লিখা। এই সম্পদ সংৰক্ষণৰ বিষয়ে পৰীক্ষাত প্ৰায় ছ'চিয়েল ছায়েন্সৰ পৰীক্ষাত অহা দেখা যায়, গতিকে তোমালোকে এইটো ভালদৰে চাই ল'বা, আৰু এইটো এইবাৰ অহাৰ সম্ভাৱনা খুব বেছি। 15 নম্বৰটো সুধিছে গোলকীয় উত্তাপ কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে আলোচনা কৰা, গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ভালদৰে চাই ল'বা। 16 নম্বৰত সুধিছে অসমৰ জনসংখ্যাৰ বিতৰণ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ লিখা। অসমৰ জনসংখ্যাৰ বিতৰণ বিভিন্ন হোৱাৰ কাৰণসমূহ লিখিবলৈ দিছে, ক'ত কেনেকৈ সিঁচৰিত হৈছে সেই বিষয়ে লিখিব লাগিব। 17 নম্বৰত সোধা হৈছে আহোম শাসনৰ দিনৰ পৰা ব্ৰিটিছ শাসনলৈ ৰাজমেলসমূহৰ শক্তিশালী স্থিতিসমূহৰ বিষয়ে লিখিবলৈ দিব পাৰে এইবাৰ, গতিকে এইটো তোমালোকে চাবা। ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া, আৰু এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয়? এইটো এইবাৰ 26 চনত অহাৰ সম্ভাৱনা বহুত আছে, গতিকে তোমালোকে এইবাৰ এইটো ভালদৰে চাব লাগিব। 19ত সুধিছে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ 3টা পাৰ্থক্য লিখিবলৈ দিছে, এইটো এবাৰ অহাৰ সম্ভাৱনা বহুত আছে, গতিকে পাৰ্থক্য 3টা তোমালোকে ভালদৰে চাই ল'বা। 20 নম্বৰত সুধিছে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা, গতিকে এইটো প্ৰায় দিয়া হয় এইটো পৰীক্ষাত, গতিকে এইটো তোমালোকে ভালদৰে চাই ল'বা। ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য 2টা দিব পাৰে, সেইটো তোমালোকে চাই ল'বা, আৰু অসমত 1857 আৰু 58 চনত বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা কি আছিল সেইটো এইবাৰ লিখিবলৈ দিব পাৰে, গতিকে যিসমূহ প্ৰশ্ন মই আলোচনা কৰিলোঁ এই প্ৰশ্নসমূহ তোমালোকে ভালদৰে চাবা, নিশ্চয় ইয়াৰ পৰা বহুতো আহিব, ভালদৰে লিখিবা সকলোকে। আৰু যিসকল ছাত্ৰ ছাত্ৰী মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে সিহঁতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে অনাগত দিনত মই এনেধৰণে ভিডিঅ' দি তোমালোকক সহায় কৰিব পাৰোঁ, তাৰ বাবে ধন্যবাদ।